হাই পাৰ্টনাৰ, মই ছাগালৰ কাৰণে পাত কাটপি আছোঁ আজি। এই ইয়াতে আহিছোঁ চাক এইগিলা জেগা আপোনালোকক জাগাখান্তি দেখুৱাই দিওঁ যে মই পাত কাটিম, পাত কাটি কিনে লৈ যাম। এই চাক মই পাত কাটা যোগাৰ চাক, এইটো মোৰ যোগাৰ একদম যোগাৰ চাক। এইটো যোগাৰখান্তি দেখুৱাই দিওঁ। এই এন্দাল ঘাণ্টা এই চাক এন্দালেদি এতিয়া এই গাছৰ পাত কাটিম। এই গাছৰ পাত কাটি লৈ যাম। আৰু এইটো ভেটা এইটো চাইডত মানুহে সেই কৰি আছে, এই কাম কৰি আছে। তাতে আপোনালোক দেখুৱাই দিছোঁ। তাৰপৰা মোৰ এইপিনে এইটো চাইডত মোৰ দোকানটো আছে, এই ভেটাৰ দোকানটো। মই ইয়াতে পাত কাটপি আহিছোঁ। এনেকৈ কাটব লগা হৈছে, বহুত কষ্ট কৰি ক'ত কেনেকৈ পাৰি গোটেইখিনি চেষ্টা কৰি আছোঁ। তথাপিতো আৰু পইচা পাতিক লৈ কিনে বহুত অসুবিধা হৈ যায়। এনেকৈ চলি আছোঁ। পাতকেইটা কাটি নি কিনে মই আপোনালোকক দেখাম। মোৰ এটা ছাগলীও আছে, তাৰ পোৱালিও এটা আছে। এইটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো ছাগলীটো মোৰ, বাকী এইটো পোৱালিও আছে লগত। ভালকৈ দেখা নাযায়, তথাপিতো অলপ এনেই চেষ্টা কৰিছোঁ দেখুৱাৰ কাৰণে আপোনালোকক। আৰু পৰিৱেশটো খুবেই ভাল ইয়াতে, পৰিৱেশটো ধুনীয়া পৰিৱেশ। আৰু এইটো আমাৰ গাঁৱৰ জেগা। এই চাক পাতগিলা কাটলোঁ মই ইয়াতে, এইখিনি পাত আৰু অলপ কাটিম, কাটি কিনে লৈ যাম। ভাগৰ লাগি গ'ল গোটাই এখিনি কাটাত। এই চাক পাত কাটা হ'ল মোৰ বৰ্তমান। এতিয়া পাত কাটলোঁ, এতিয়া যাই আছোঁ। মোৰ দোকানৰ কাষতে মোৰ বসন্তী থোৱাই আছে, মানে ঠেলাখান। তাকে গেলি যাই আছোঁ মই। যাই লৈ আহোঁ বসন্তীক, লৈ আহি আৰু লোড দিওঁ। লোড দি কিনে ঘৰলৈকে যাম। আপোনালোকক মই দেখাম। তাতে মোৰ দোকানখনো আছে। এই মোৰ তিৰিটো আপোনাৰ এই ইয়াতে ওডালৰ তলত ৰখি আছে, একেবাৰে মোক চাই আছে। আপোনালোকে ভাবছি কি বা কৰি আছোঁ, কি কৰা নাই। এই পাতৰ কথা সুধিব দিছে, খুচি পাত কিয় নহ'ব। হাঁহি উঠছি দেখছি নাই। ওডালৰ তলত ভূতে ধৰিব এতিয়া। কি চাবা ধৰছ এবাৰ মোৰ দিখিন চোৱা, তুমি সেবাকে চালি কি হ'ব। মোৰ দিখিন চোৱা, ব'লা দোকানখনত থৈ আহিছোঁ একেলগে। কি হ'ল ভিডিঅ' কৰা দেখি কিবা মাতমুত নহয় গেলকে হে গল লাগতেতো গলকে কাটিমা। ব'লা আমি তাকে গেলি যাওঁ। এই এখন মোৰ বসন্তী তাতে থৈ দিয়াই আছে, আপোনালোকক দেখুৱাই দিওঁ, আপোনালোকে চাব। ভাগাৰৰ কাৰণে একো ভালকৈ কথাই পাতিব পৰা নাই, মাতেই নোলোৱা হৈ যায়। এই এখন মোৰ বসন্তী চাক, কেনে লাগছি বসন্তীখন ক'ব মোৰ। এই চাক, এই এখন দোকান বহুত কষ্ট কৰি থাকে, কিন্তু এই মানুহ দেখছি নাই, বহুত মানুহ, দুনিয়াৰ মানুহ। মানুহেই নোহোৱা হৈ আছে দোকানখনত। ইয়াতে কি আপোনালোকে নিজে ভাবক, কেনেকৈ চলা পৰিৱেশগিলা কেনেকুৱা। সেইটো মোৰ দোকানৰ ভিতৰৰ জেগাখান্তি দেখালোঁ। এই এনেকেই আৰু ৰেডিমেড ফল্ডিং চিষ্টেম। ঘৰ আহি পালোঁ। এই বাচন্তীত লোড দিছিলোঁ, এই পাত সেইগিলা লৈ আহিছোঁ। এতিয়া মোৰ ছাগলীকেইটা আটা বাঢ়ি আছে, তথাপিতো এনেই আপোনালোকৰ দুটা আছে পঠা ছাগলী। ইয়াৰে এটা দুটা পাত দি দিওঁ মই নি কিনে। এই পাত লৈ যাই আছোঁ, মানে ইয়াতে ভিতৰত থোৱাই আছে। এইটো গেট দিছোঁ, নহ'লে মুৰ্গীগিলা ওলাই যায়, ছাগলী ওলাই যায়। আপোনাক এই চাক মোৰ ছাগাল, এই দুটা, এইটো এটা, এইটো ক্ৰছ, এইটো ক্ৰছ। এতিয়া যাব ইহঁতে একদম পূৰা নিজৰ জেগাত যাব। এই দাউৰি থাকিব একদম নিজৰ জেগা জানে ইহঁতে ক'ত দিব, পাত ক'ত দিওঁ গোটেই জানে ইহঁতে। এই চাক নিজে নিজে গুচি গৈছে এই জেগাত। এতিয়া দিলোঁ ইহঁতক অলপ পাত, বাকী এটা আছে, বিটেল এটা আছে।
সেইটো থৈ দিয়ে, সেইটো এই বাৰী বস্তিত দি দিছোঁ সেইটো চাইডত। এই ভিডিঅ' এইগিলা মুৰ্গী আছে সিহঁতে হৈ আছে, এনেকৈ কষ্ট কৰি কৰি চলি আছোঁ। ক'ত কেনেকৈ পাৰি অলপ পইচা ঘটিবৰ কাৰণে। আজিকালি বস্তুৰ যি দাম হৈছে, বস্তু নাপায়ে এনেকুৱা। মোৰ ইয়াতে এইটো গলিঘৰ আছে, এইটো ইয়াতে পাৰ আপোনাক ধৰি দিওঁ, এইগিলা পাৰ আছে অলপ 10-15যোৰমান। তাৰপৰা এইবিলাক পোৱালি, মুৰ্গীৰ পোৱালি কেইটামান হৈছে আৰু কেইটামান উমনিত বহি আছে। আপোনাৰ এই দেখালোঁ। আজিৰ কাৰণে এখানিতে সামৰণি দিওঁ। মোৰ ভাগৰো লাগছি বহুখিনি। আপোনালোকে কেনাই পালাক তথাপিতো জনাব একবাৰ। কষ্ট কৰি দেখুৱাইছোঁ এখানটি কি কষ্ট কৰোঁ মই। আপোনালোকে ক'ব, পাৰিলে ছাপোৰ্ট কৰিব মোক অলপ। ধন্যবাদ আপোনালোকক। ভিডিঅ'টো চাই কেনে লাগে ক'ব একবাৰ, জনাব।